সন্মানীয় বিজয় চন্দ্ৰ যাদৱে এখন প্ৰদান কৰিছে সম্বৰ্ধনা জনাইছে আৰু এক্ষেত্ৰত দুয়োজনকে উদযাপন সমিত সফলতা উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু লগতে সন্মানীয় বিজয় দাসদেৱক অনুষ্ঠান চলাই নিবলৈ আগবঢ়াই নিবলৈ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী যতীন দাসদেৱক মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। আইমাতৃসকলক হাত চাপৰি আৰু উৰুলি ধৰিলে সম্ভাৱনা অনুৰোধ জনাইছোঁ। ইতিমধ্যেই পতাকা উত্তোলন কাৰ্যসূচী অন্ত পৰিছে আৰু সন্মানীয় শ্ৰী বিজয় চন্দ্ৰ দাসদেৱক দুয়োফৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক মাইক্ৰফোন আগবঢ়াই দিছোঁ। ধন্যবাদ। কুঁৱলী পথাৰ ৰঙালী সন্মিলনৰ বিষয়ববীয়া আৰু সদস্যসকল আৰু কুঁৱলী পথাৰ পাতি ৰাইজ, জনজাতীয় মই বিহু এই বিহু পৰিস্থিতি কৰি মই বিহুৰে বিৰিঙা পাতেও সমনীয়া বিহুৰে বিৰিঙা পাত বিহুৰে বিৰিঙা পাত বিহু থাকে মানে বিহুকে বিনাবা বিহু বোলে বিনাবা কা। গতিকে যদিও বিহু কমিটিৰ সভাপতি সম্পাদক তথা বিষয়ববীয়া সদস্যসকল আৰু এই বিহু মানে আৰম্ভ কৰা এই বিহুখন আজি ইমান জাক জমকতাৰে পাতিবলৈ সক্ষম হোৱা এই কুঁৱলী পথাৰ গাঁৱৰ ৰঙালী বিহু ডিব্ৰুগড় এখন বিশেষ বিহু হিচাপে প্ৰতিষ্ঠা কৰা যিজন ব্যক্তি এইমাত্ৰ আমাৰ কাষ পালেহি আৰু তেখেত মোৰ কাষত পোৱাৰ পিছত আৰু মোৰ বৰ বেছি কথা কোৱা বা কিবা এটা মোৰ খেলি লাগি যায়। তেওঁ আমাৰ গুৰু সৰকান্ত দাসদেৱ তেখেত অকণমান আহি পাইছে, গতিকে আন্দাজ আছে। আৰু লগতে মোৰ এই গাঁৱৰে গাঁওবুঢ়া বৰবুঢ়া ভকতবৃন্দ আইদেউসকল গোপিনীসকল যুৱকসকল কণকণ ভাইটি ভণ্টিসকল আৰু এই বিহুখনক পূৰ্ণ সহযোগিতা আগবঢ়া সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই 13তম বিহুখন এই কুঁৱলী পথাৰ গাঁৱত আৰম্ভণিৰ প্ৰায় বৰ্তমান বিহু কমিটিৰ সভাপতি সম্পাদকৰ নেতৃত্বত এই গাঁৱৰ যুৱক তথা ৰাইজে যেনেধৰণে আগবঢ়াই নিলে আমি বহুদিন এই গাঁৱৰ বাহিৰত থাকিও পুনৰ আহি গৌৰৱবোধ কৰিছোঁ যে এইখন গাঁৱতে জন্ম ল'লোঁ। এইটোৱে আমাৰ গৌৰৱ যে আমাৰ গাঁৱত আজি এখন বৃহৎ বিহু হৈছে আৰু বাকী যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান সভা সমিতি নিয়মিতভাৱে সকলোৱে একেবাৰে মিলি জুলি আগবঢ়াই যোৱাটোৱে আমাৰ আটাইতকৈ এই গাঁওখনৰ কাৰণে শুভলক্ষণ। গতিকে মই মোৰ ভাষণ কৈ গ'লে ওলাই যায় গৰম ৰ'দ, কিন্তু শেষত মই অনুৰোধ জনাইছোঁ যে কমিটিক যে মোকে এজন বিশেষ ব্যক্তি হিচাপে লৈ বিহুখন আৰম্ভ কৰি পতাকাখন উঠাবলৈ দিয়াৰ বাবে মই পুনৰ কমিটিখনলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আৰু মই আপোনালোকৰ এজন কৰ্মী হিচাপে আপোনালোকে যিখিনি মোক শ্ৰদ্ধা জনায় আপোনালোকৰ প্ৰতি বিনম্ৰ অনুৰোধ এই দুটা দিন আমাৰ সকলো যুৱক যুৱতী গোপিনী আইদেউসকল ভকতসকল সকলোৱে উপভোগ কৰিব লাগে আৰু সকলো যুৱক একত্ৰিত হৈ একো আহুকাল নোহোৱাকৈ হাঁহি হাঁহি নাচি নাচি এই দুদিন যাতে পাৰ হয় তাকে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আৰু সকলো লোকক মই আবেদন জনাইছোঁ আৰু শেষত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই দুদিন এই গাঁওখনত হাঁহি ফূৰ্তিৰে একেবাৰে ভৰপূৰ হৈ আমি সকলোৱে দেওবাৰে দিনটোত একেবাৰে হাঁহি হাঁহি সকলোক যাতে ক'ব পাৰিম যে আমাৰ বিহু মণিকোঠাৰ বিহু এইখিনিকে ক'লোঁ আৰু পুনৰ মুকলি হোৱা আছে অলপ যদি পাৰোঁ আপোনালোকক মন জয় কৰি কথা ক'বলৈ চেষ্টা কৰিম আৰু পুনৰবাৰ বিহু কমিটিক ধন্যবাদ জ্ঞাপন জনাই মোৰ পতাকা উত্তোলনৰ কাৰ্যসূচী ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ। ইতিমধ্যেই পতাকা কাৰ্যসূচী অন্ত পৰিছে আৰু উদযাপন কমিটিৰ তৰফৰ পৰা শ্ৰী চন্দ্ৰ দাসদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ দ্বিতীয় কাৰ্যসূচী আছে স্মৃতি তৰ্পণ। স্মৃতি তৰ্পণৰ দায়িত্ব আছিল এইবাৰে সন্মানীয় ব্যক্তি শ্ৰীযুত প্ৰদীপ দাসদেৱ, তেখেতো আমাৰ মাজত উপস্থিত আছে আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী চলাই নিয়া উদযাপন কমিটিৰ এজন বিষয়ববীয়া তেখেতক আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ আৰু ইয়াৰ লগে লগে তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব উদযাপন কমিটিৰ বিষয়ববীয়া শ্ৰীযুত বিতু দাসদেৱ। এয়া প্ৰদীপ দাসদেৱক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে আৰু দুয়োজনকে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এখেতক কাৰ্যসূচী চলাই নিবলৈ আগুৱাই নিবলৈ দীপক দাসক মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। Wah.